তুমি ওলাইছা আৰু তুমি নোযোৱা নোযোৱা আৰু তুমি হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু এতিয়া মই আগৰ দৰে একদম পুৰা পদ্য সকলোৱে মানে দিনটো ভালে কুশলে যাওক বুলি আশা কৰিছোঁ আৰু মই এতিয়া ধুনীয়াকৈ সাজি কাচি একদম কলৈ যাওঁ এতিয়া দেখি চাই লওক পুৰা ধুনীয়াকৈ ওলাই লৈছোঁ পুৰা নতুন নতুন চোলা পিন্ধি এতিয়া হাতত একদম পুৰা ধুনীয়াকৈ বেগ চেগ লৈ লৈছোঁ এতিয়া ক'ত যাওঁ সেইটো ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব মানে ক'ৰবাত ফুৰিবলৈ যাওঁ আৰু বহুত দিনৰ মূৰত পেহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ তো কি কাৰণে যাওঁ সেইটো ভিডিঅ'টো আপোনালোকে চাই থাকক তো ভিডিঅ'টো পুৰা স্কিপ নকৰিব ধুনীয়াকৈ চাই থাকক পুৰা ভিডিঅ'টো একদম দিনটো ধামাকা হ'বলৈ গৈ আছে A few moments later. আহি মেলি একদম পুৰা ধুনীয়াকৈ আমি য'লৈ আহিম বুলি কৈছিলোঁ তালৈ আহি পাই গ'লোহি তো এয়া মানে বিয়া খাবলৈ আহিছোঁ তাত পেণ্ডেল দৌৰি আছে ধুনীয়াকৈ বিয়া হৈ আছে আমি ওচৰৰ মানুহৰ ঘৰত আছোঁহি এইকেইজনী ঐ বিয়াখন ল'ৰা পতা ল'বি মই পতাই দিম লাগিব মই চবকে ল'ৰা পতাই দিম কিন্তু মই নপতাম গাইছ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই একদম পেটটো কলমলাই গৈছেগৈ আৰু গোটেই একদম জোচ চোচ দিবলৈ মন যোৱা নাই ভোক লাগিছে নাই নালগা পেটটো কৰকৰাই দিছে ভোক লাগিছে একদম কেতিয়ানো ভাত দিয়ে আৰু তো গাইছ অৱশেষত বিয়া ঘৰত পুৰা ভাত পাই গ'লোঁ এয়া ভাত খাবলৈ বহিছোঁ ইয়াতে শাক দিছে এয়া শাক ধুনীয়াকৈ ভাতটো দিলে আৰু খাই লওঁ খাইছ খাবলৈ লৈছেহে তাই খাইছে আৰু তো ধুনীয়াকৈ ভাতটো খাই লওঁ ৰ'ব তো গাইছ বিয়া ঘৰত থাকি থাকি অলপ আমনি লাগিলে মানে সেইকাৰণে অলপ হেৰি জেঠাই ঘৰলৈ ওলাই আহিছিলোঁ সৰু জেঠাই ঘৰো ইয়াত আছে সেইবাবে জেঠাই ঘৰলৈ আহিছোঁ ইফালে ইমান ৰ'দ দিছে তো গাইছ একদম পুৰা ধুনীয়াকৈ আমি ফুৰিবলৈ ওলাই আহিলোঁ এতিয়া ইমান আমনি লাগিছে বিয়া ঘৰত থাকি থাকি কিমান থাকিব ইয়াত দাদাৰ লগত পুৰা একদম বাইক যেনে ওলাই আহোঁতে মানে কিমান ধুনীয়া পৰিৱেশ এটা দেখিছোঁ সেইটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ তো কেনেকুৱা লাগে চাই থাকক ভিডিঅ'টো পানীখিনিত গা ধুবলৈ মন গৈছে ৰিল চিল বনাই হৈ গ'ল একদম ধুনীয়াকৈ এতিয়া ঘৰলৈ যাবলৈ আছে ইমান ৰ'দ দিছে মাথা চাথা বিষাই গৈছে চুলি তুলি বান্ধি ল'ব লাগিব এতিয়া জখিনী নিচিনা হৈ আছে পুৰা ধুনীয়াকৈ এতিয়া ঘৰলৈ যাওঁ ব'লক আৰু ঘৰলৈ মানে বিয়া হ'লে যাওঁ আৰু A few moments later. ঘৰলৈ যাওঁ বুলি একদম পেহী ঘৰৰ পৰা ওলাই মেলি আধা ৰাস্তাত আহি গ'লোঁ আধা ৰাস্তাত পাই সুন্দৰ মানে দলংখনো দেখিছোঁ সেয়াৰ মানে ফটোশ্বুট অলপ মাৰোঁ কৈছোঁ তাতে ৰখি ল'লোঁ গধূলি হ'বলৈ হ'ল সেইকাৰণে ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু ঘৰলৈ গৈ মেলি ধুনীয়াকৈ মানে ৰেষ্ট লওঁগৈ আৰু ভিডিঅ' বনাই নাথাকোঁ আজি গধূলি হ'লগৈ আৰু কিন্তু ভিডিঅ' বনাই থাকিব তাক কৈ দিয়ক কিবা এটা আৰু কিবা গৈ কেনেকুৱা লাগিলে ভাল লাগিলে আৰু এই এবাৰ চেণ্ডেলযোৰ ছিগি থাকিলে গৈ বিয়া খাওঁতে একদম মেলোতে পূৰা চেণ্ডেল ছিঙি মেলি আহিছে তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম আপোনালোকক বাই বাই